গুৰুত্বপূৰ্ণ কথা তাৰমানে তিনি গগৈ একেলগ হোৱাৰ পিছত আমাৰ অসমৰ মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো কাম কৰি আছে উজনি অসমত গৈ পেলাই টাই আহোম জনগোষ্ঠীৰ মানুহখিনিক সন্তুষ্টি দিয়াৰ কাৰণে বা সিহঁতক অলপ মানে মৰম জতাবৰ কাৰণে এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে তাতে গৈ পেলাই মিয়াৰ উৎপাত আৰম্ভ কৰিছে। তেখেতে ভাবিছে মিয়াক টাৰ্গেট কৰি ল'লে, মিয়াক গালি পাৰিলে হয়তো টাই অসমৰ মানুহখিনিয়ে বা সেই উজনি অসমৰ ল'ৰাখিনিয়ে বা মানুহখিনিয়ে তেখেতক মানে একচেপ্ট কৰিব বা ভাবিব মিয়াক গালি পাৰিছে, অসমৰ অস্তিত্ব ৰক্ষা কৰিব মিয়াক গালি পাৰিলে বা মিয়াক খেদিলে। মুখ্যমন্ত্ৰীয়ে ভাবিছে মিয়াক গালি পাৰিলে তেনেকৈ মানে 2024 যিটো নিৰ্বাচনী বৈতৰণি পাৰ কৰিব পাৰিব। এটা কথা চিন্তা কৰিব লাগে যে আচলতে আচ্ছা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ক্ষেত্ৰত এইখিনিত এটা কথা মামা বুলিবলৈ ক'লে যে মাৰ ভায়েক মানে ডাবল মা, দুটা মা একেলগ হৈ মামা হয়, গতিকে মামাটো ইমান সহজ কথা নহয়। আজিলৈকে কোনো মামাই মানে বদমাচি নকৰে শকুনি মামাৰ বাহিৰে। তো যিয়ে নহওক যিটো আৰম্ভ কৰিছে মিয়াক টাৰ্গেট কৰি আজমলক টাৰ্গেট কৰি আজমলৰ লগত মানে প্ৰতিযোগিতা বা মিয়াৰ লগত অসমীয়াৰ প্ৰতিযোগিতা। প্ৰথম কথাটো হ'ল যে মিয়া কোনো আকাশপতি বা মাটি ফাটি ওলোৱা জনগোষ্ঠী নহয়। মিয়া এটা গৌৰৱান্বিত জনগোষ্ঠী, অসমৰ এটা জনগোষ্ঠী। আৰু এই মিয়া হ'ল প্ৰাচীন কামৰূপৰ বা ক্ষমতাপুৰ ৰাজ্যৰ দ্ৰামিড় মূলীয় মানুহ। গতিকে ইতিহাস সকলোকে পঢ়িবলৈ অনুৰোধ কৰিলোঁ প্ৰথম অৱস্থাত। তাৰপিছত দ্বিতীয় কথাটো হ'ল যে মিয়াক টাৰ্গেট কৰি ইমান বছৰে যি ৰাজনৈতিক মানে বাতাবৰণ পাৰ হ'ল একেবাৰে কংগ্ৰেছৰ দিনৰ পৰা আৰম্ভ কৰি আৰু আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী যিহেতু কংগ্ৰেছ দিনৰে পৰা এজন দক্ষ মন্ত্ৰী বা ৰাজনীতিবিদ, গতিকে তেখেতে ভাবিছে কথাখিনি যে মিয়াক গালি পাৰিলে প্ৰত্যেকবাৰে ইলেকশ্যনৰ আগে আগে নিৰ্বাচনৰ আগে আগে মিয়াক গালি পাৰিব লাগিব আৰু মিয়াক গালি পাৰিলে নিৰ্বাচন মানে পাৰ হ'ব পাৰিব। গতিকে একেবাৰে ভুলো ভবা নাই। কিন্তু এইবাৰৰ ক্ষেত্ৰত এই প্ৰতিযোগিতা আপাৰৰ অসম মানে উজনি অসমৰ ল'ৰাখিনি আহিলে, উজনি অসমৰ মানুহ ওলাই আহিলে গুৱাহাটীৰ পৰা মিয়াক ক্লিন কৰিব, এই যে কথা, এই কথাখিনি কোৱাৰ এটা কাৰণ, মেইন কাৰণ হ'ল আজমল, বদৰুদ্দিন আজমল ডাঙৰীয়া। যে বদৰুদ্দিন আজমল ডাঙৰীয়াই আজমল ডাঙৰীয়াৰ লগত প্ৰত্যুত্তৰ কৰিবলৈ গৈ এনেকুৱা কথাবোৰ কৈ আছে। তো মানে এই কথাটো এটা কথা লক্ষ্য কৰা উচিত এই আহোমসকলে বা উজনি অসমৰ মানুহখিনিয়ে। মই উজনি অসমৰ মানুহখিনিক অনুৰোধ কৰিম যে আপোনালোকে যদি আজিৰ তাৰিখত এই মিয়াৰ লগত কাজিয়া কৰিব লাগে বুলি কৈ বিজেপিক ভোট দিব লাগে, একমাত্ৰ যদি মিয়াৰ কাৰণে বিজেপিক ভোট দিব লাগে বা আজমলৰ কাৰণে যদি বিজেপিক ভোট দিব লাগে, যে আপোনালোকে বিজেপিক ভোট নিদিলে আজমল মুখ্যমন্ত্ৰী হ'ব, আপোনালোকে বিজেপিক ভোট নিদিলে মিয়াই অসমখন খাব, মিয়াই হেন কৰিব তেন কৰিব, এই ক্ষেত্ৰত মই আপোনালোকে এই আজিৰ প্ৰেক্ষাপটত এটা কথা ক'ব বিচাৰিছোঁ যে আজমল কোন? মই আজমলৰ দলৰ মানুহ নহয় বা আজমলক মই ব্যক্তিগতভাৱে চিনিও নাপাওঁ, মোৰ লগত কোনো সম্পৰ্ক নাই। কিন্তু যিখিনি কাম তেখেতে কৰা বা কৰি থকা, বৰ্তমানে যিখিনি কাম কৰি আছে, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেনেকৈ কৰিছেনে? মই মানিছোঁ আপোনালোকৰ কাৰণে কিছু এটা শতাংশ যিকোনো ক্ষেত্ৰতে ৰিজাৰ্ভেশ্যন কৰিছে, সংৰক্ষণ কৰিছে আপোনালোকৰ কাৰণে কিছু এটা অংশ, সম্পূৰ্ণ নহয়। এতিয়া আজমলৰ লগত যদি কম্পিটিশ্যন কৰিব লাগে, প্ৰতিযোগিতা কৰিব লাগে, মিয়াৰ লগত যদি কম্পিটিশ্যন কৰিব লাগে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাম আছিল যে এই মানুহখিনিক এটা সংস্থাপন দিয়া, আৰু সেই সংস্থাপন শৈক্ষিক ক্ষেত্ৰত বা ৰাজনৈতিক ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত ডক্টৰ বনোৱা, ইঞ্জিনিয়াৰ বনোৱা বা আদি ইত্যাদি কৰা। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকক অনুৰোধ কৰিছে যে আপোনালোকে ওলাই আহক, এই অভাৰব্ৰিজৰ তলত পাণ তামোল বিক্ৰী কৰক, অভাৰব্ৰিজৰ তলত মাছ বিক্ৰী কৰক, অভাৰব্ৰিজৰ তলত শাক পাচলি বিক্ৰী কৰক। আৰু ইফালে যাৰ লগত কম্পিটিশ্যন কৰিব গৈ আছে বদৰুদ্দিন আজমল বা মিয়া, এই বদৰুদ্দিন আজমলে ইফালে আকৌ সেই মিয়াখিনিক লৈ পেলাই, খালি মিয়াখিনি বুলি নহয়, বদৰুদ্দিন আজমলৰ কাম হ'ল মানুহখিনিক ডক্টৰ ইঞ্জিনিয়াৰ বনোৱা। তেখেতৰ নিজৰ ইনষ্টিটিউট আছে, নিজৰ প্ৰতিষ্ঠান আছে, তাতে নি মানুহখিনিক ডক্টৰ ইঞ্জিনিয়াৰ বনাই আছে। শিক্ষাৰ সেই শৈক্ষিক ক্ষেত্ৰত, ৰাজনৈতিক বা অন্যান্য ক্ষেত্ৰখনত
বদৰুদ্দিন আজমলে মানুহখিনিক মানুহ বনাই আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে আপোনালোকক অনুৰোধ কৰিছে, আপোনালোকক আহ্বান কৰিছে যে আপোনালোকে আহক, ইয়াতে পাণ তামোলৰ দোকান দিয়ক, ইয়াতে মাছৰ দোকান দিয়ক, আপোনালোকে বাছ চলাওক, আপোনালোকে ওলা উবেৰ চলাওক। আৰু সেই ওলা উবেৰ চলাই আপোনালোকে জীৱন নিৰ্বাহ কৰক। ইফালে মিয়াই ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক, যিয়ে নহওক। গতিকে আপোনালোকে এটা কথা চিন্তা কৰিব যে অসম বা অসমীয়াৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাৰ কোনো একো ক'বলগীয়া নাই বা কৰিবলগীয়াও নাই বা আজিলৈকে কৰাও নাই। যিখিনি কৰিছে একেবাৰে ইমান বছৰৰ পৰা যিখিনি কৰি আছে কেৱল মাত্ৰ তেখেতৰ ৰাজনৈতিক লাভালাভৰ বাবে। 2024 যি ৰাজনীতি বা যি নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ কাৰণে আজি তেওঁ যি কৈ আছে এই সকলোবোৰ কথাৰ এটাই অৰ্থ, 24 ৰাজনীতি পাৰ হ'ব লাগে। এতিয়া উজনি অসমৰ মানুহখিনিক আনি পেলাই এতিয়া যেতিয়া তিনি গগৈ একেলগ হৈছে, গতিকে উজনি অসমত নিশ্চয় বিজেপিৰ ভিত্তিত আঘাত হৈছে। আৰু সেইকাৰণে উজনি অসমত গৈ তেখেতে মিয়াক টাৰ্গেট কৰি মিয়াক গালি পাৰি এতিয়া সি আকৌ 24 নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে। কিন্তু এইটো একেবাৰে অসম্ভৱ কাম। মই যিখিনি ভাবোঁ আজিৰ তাৰিখত উজনি অসমৰ অসমীয়া বা গোটেই অসমৰ অসমীয়াখিনিয়ে যথেষ্ট ৰাজনৈতিকভাৱে সচেতন, যথেষ্ট শিক্ষিত। এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আহ্বানত কোনো আহোমে বা কোনো মট কোচ আদি ইত্যাদি কোনো জনগোষ্ঠীৰ মানুহ এই মিয়া জনগোষ্ঠীৰ মানুহৰ লগত কম্পিটিশ্যন কৰিবলৈ নাহে। কাৰণ মিয়া জনগোষ্ঠীৰ কম্পিটিশ্যন কৰিবলগীয়া মিয়া জনগোষ্ঠীৰ হাতত একো নাই, কেৱল আছে কলম। গতিকে কলম আৰু নাঙল, এই কলম আৰু নাঙল বা পৰিশ্ৰম এইখিনি কৰি ইহঁতে যি কৰি আছে, মিয়া জনগোষ্ঠীয়ে কাৰো পৰা কাৰো বস্তু কাঢ়ি লোৱা নাই। মিয়া জনগোষ্ঠী অসমখন খালে বুলি কৈ হিমন্ত বিশ্ব শৰ্মাই যি এটা সাম্প্ৰদায়িক মন্তব্য কৰি এটা সংঘাতৰ সৃষ্টি কৰিব বিচাৰিছে, মই ক'ব বিচাৰিছোঁ মিয়া জনগোষ্ঠীয়ে যিখিনি কৰিছে, যিখিনি পাইছে, এই গোটেইখিনি বস্তু সিহঁতে পৰিশ্ৰমৰ বলত পাইছে, কোনোৱে ফ্ৰীত দিয়া নাই। মিয়া জনগোষ্ঠীৰ কোনো ৰাজনৈতিক নেতাই হওক বা যিকোনো জনগোষ্ঠীৰ কোনো ৰাজনৈতিক নেতাই মিয়াসকলক ফ্ৰীত এইখিনি দিয়া নাই। মিয়া জনগোষ্ঠীৰ ল'ৰা ছোৱালী এইখিনি কষ্ট কৰি পৰিশ্ৰম কৰি লিখা পঢ়া কৰি এইখিনি পাইছে বা কৰি আছে আৰু আগন্তুক দিনলৈকে কৰি যাব। আৰু এইটো মিয়া জনগোষ্ঠীৰ হৈ অসমীয়াৰ স্বাৰ্থে যিখিনি কাম আজিলৈকে যিমানখিনি মানুহে মিয়া জনগোষ্ঠীৰ মানুহে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে যিমানখিনি কৰিছে, যদি উদাহৰণ দিবলৈ যাওঁ 200-500 পেজৰ এটা কিতাপ হৈ যাব। ইমানখিনি উদাহৰণ আমাৰ হাতত আছে। আমি যথেষ্টভাৱে এইবোৰ অধ্যয়ন কৰোঁ। কিন্তু যিমানখিনি অৱদান অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত মিয়া জনগোষ্ঠী মানুহৰ যিখিনি অৱদান আছে, উদাহৰণ যদি সাধাৰণ পৰা উদাহৰণো যদি দিবলৈ যাওঁ 200 পেজৰ এখন কিতাপ হৈ যাব। গতিকে আপোনালোকে সেই মিয়াৰ লগত লাগি নাথাকিব। মিয়াই মিয়াৰ কাম কৰি আছে, কোচে কোচ ৰাজবংশীৰ কাম কৰি আছে, বড়োৱে বড়োৰ কাম কৰি আছে, ৰাভাই ৰাভাৰ কাম কৰি আছে। চবেই নিজৰ নিজৰ প্লেটফৰ্মত নিজৰ ভাষা সাহিত্য সংস্কৃতিলৈ কাম কৰি আছে। আৰু সকলোৱে একেলগ হৈ আমি অসমীয়া, সকলো জনগোষ্ঠীক একেলগে লৈ আমি অসমীয়া। গতিকে মিয়াক অসমীয়াৰ পৰা বিচ্ছিন্ন কৰিবলৈ চেষ্টা নকৰিব। মিয়া কেতিয়াও বিচ্ছিন্ন নহয়। যদি হ'লেহেঁতেন সেই 71 চনত ভাষা আন্দোলনৰ সময়তে মিয়া বেলেগ হ'ব পাৰিলেহেঁতেন। মিয়াই নিজৰ ভাষা বেলেগ বুলি লিখিব পাৰিলেহেঁতেন। আজি অসমীয়া ভাষা যদি সংখ্যাগৰিষ্ঠতা পাইছে, অসমীয়া ভাষা যদি ৰাজ্যিক ভাষাৰ স্বীকৃতি পাইছে, তাৰ মূলতে আছে অসমীয়া মুছলমান মিয়াসকল। গতিকে আপোনালোকক আকৌ অনুৰোধ কৰিম, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন ৰাজনীতিবিদ। তেখেতৰ অসমৰ বা অসমীয়াৰ কাৰণে কোনো একো কৰিবলগীয়া তেওঁৰ কোনো কাম নাই। তেওঁ যিখিনি কৰিব লগা আছে ৰাজনৈতিকভাৱে আগন্তুক 30 বছৰলৈকে যিখিনি তাৰ চকীটোৰ কাৰণে যি কৰিব লাগে উল্টা মন্তব্য দিব, আপোনালোকে সেইবোৰলৈ লাগি নাথাকিব। মই কোচ, ৰাভা, কছাৰী, বড়ো, মিয়া, বড়িয়া, দেশী চবকে আহ্বান কৰিছোঁ, আপোনালোকে এটলিষ্ট তেখেতৰ কথাত গুৰুত্ব নিদিব। আপোনালোকে নিজৰ কাম কৰক, নিজৰ জনগোষ্ঠীৰ হকে কাম কৰক, নিজৰ জনগোষ্ঠীৰ উন্নয়নৰ দিশে কাম কৰক, নিজৰ ভাষা সংস্কৃতিৰ কাৰণে কাম কৰক আৰু অসমীয়া জাতি বিশ্বৰ বুকুত উজ্বলাই তোলক। আৰু সেই ক্ষেত্ৰত আমিও আছোঁ, আমি একে বতৰে সৈনিক। আমি আপোনালোকৰ লগত সদায় আছোঁ, সদায় থাকিম। আৰু যেনেকৈ কাম কৰি আছোঁ তেনেকৈ আগন্তুক দিনত কাম কৰি যাম। আৰু এইখিনি ক্ষেত্ৰত লাষ্ট আকৌ এটা কথা কৈ যাওঁ, উজনি অসমৰ মানুহখিনিলৈ বিশেষ আহ্বান থাকিব যে আপোনালোকে যদি অসমীয়াৰ স্বাৰ্থত কাম কৰিব বিচাৰিছে, তেতিয়াহ'লে নিজ জনগোষ্ঠীৰ ক্ষেত্ৰত লিখা পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। এইবোৰ বাদ দিয়ক যিবোৰ অসমীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে।
কাৰণ তেনেকুৱা হ'লে আপোনালোকে মাছৰ বেপাৰী হ'ব লাগিব, পাণ দোকানী হ'ব লাগিব, সেই ফল পাচলি বেপাৰী হ'ব লাগিব। আপোনালোকক যদি ভাল বিচাৰিলেহেঁতেন, আপোনালোকৰ যদি উন্নয়ন বিচাৰিলেহেঁতেন, তেতিয়াহ'লে নিশ্চয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকক এনেকৈ পাচলি বেপাৰী কৰিবলৈ নিদিলেহেঁতেন, বা এনেকৈ শাক পাচলি বেচিব, মাছ বেচিব, ফুটপাথত পাণ দোকান কৰিব, ওলা উবেৰ চলাব, বাছ চলাবলৈ আপোনালোকক নিদিলেহেঁতেন। গতিকে আপোনালোকে বুজি লওক যে আপোনালোকৰ প্ৰতি তেখেতৰ কোনো দয়া মমতা বা তেনেকুৱা সহমৰ্মিতা কোনো ভাৱ নাই। এটাই কাৰণ, এইবিলাক উৎপাত কৰাৰ এটাই কাৰণ, সেইটো হ'ল 24ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব লাগে। গতিকে আপোনালোকে তেখেতৰ কথাত গুৰুত্ব নিদিব। আপোনালোকে নিজৰ নিজৰ চিন্তাধাৰা আছে, নিজৰ নিজৰ বিচাৰ বুদ্ধি আছে, সেই বিচাৰ বুদ্ধিমতে আপোনালোকে কাম কৰি যাব। ধন্যবাদ জনালোঁ।